हेलो एवरीवन मोर आन एटी ब्लगলৈ আপোনালোকৰ সকলোৰে স্বাগতম জনাইছোঁ আৰু আজি মই ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ বলক আৰু আজি যাব লৈছোঁ মই বজাৰলৈ আৰু ইয়াত গুৱাহাটী বেলতলাত বহুত ডাঙৰ বজাৰ বহে দেওবাৰ আৰু বৃহস্পতিবাৰে তো মই আজি বৃহস্পতিবাৰ হয় মই আপোনালোকক আজিৰ বজাৰখিনি দেখাব চেষ্টা কৰিম কিন্তু এতিয়া কোভিডৰ কাৰণে অকমান বজাৰখিনি কম হৈ গ'ল ইমানখিনি নবহে কিন্তু কিমান বহে মই তথাপিও অলপ অলপ কৰি দেখাব চেষ্টা কৰিম তো বলক আজি বজাৰ কৰোঁগৈ যোৱাৰ আগতে খাই লওঁ ইয়াত পকা অমিতা আৰু ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰা নাই আৰু মই মৰ্ণিঙত এনেকৈ অমিতা ফ্ৰুটছ এইবোৰে খাওঁ এয়া বজাৰ পালোহি এতিয়া থকাখিনি নেদেখালোঁ আৰু কাৰণ এইবোৰতো দেখিয়ে থাকে আহি থকাবোৰ স্কুটিত বহুত গৰম পৰিছে বিৰাটেই ৰ'দ এইবোৰ দেখিছেনে ইয়াত আৰু বহুত ডাঙৰ বজাৰ হয় বিৰাট মানে বহুত দীঘলীয়া বজাৰ মুঠতে এখন বজাৰত সকলো বস্তুৱে পোৱা যায় ইয়াতে মানে কাপোৰ কানিও বিকে আৰু বা শাক পাচলিও বিকে বাচন বৰ্তনো পোৱা যাব মানে সকলো একেলগে দুই দিনত বহে এইটো দেওবাৰ আৰু বৃহস্পতিবাৰ এই দুই দিনত বিৰাট ডাঙৰ আৰু বহুত দীঘলীয়া বজাৰ মানে বহুত দীঘলীয়া আৰু মানে বহুত দূৰলৈকে হয় এইটো বহে মানে অকণমান ৰখি লওঁ মায়ে মিক্সি চাব কৈছিলে দুখনমান তাকে চাওঁচোন অলপ ডাঙৰ চাইজৰ আছে নে সোধাচোন ইয়াৰ পৰা ডাঙৰ চাইজ নহ'ব 30 নম্বৰ হয় 30 নম্বৰ খাৰপুৰা কেনেকৈ দিছে বাৰু চালান পুনম বসুন্ধৰা বহুৰাণী বিভিন্ন ধৰণৰ হৈ গ'ল এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁগৈ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰি দিব আৰু মোৰ চেনেলত কোনোবাই নতুন হ'লে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ